Hello everyone, welcome to Monami's Vlogs and Recipes. আজি মই আপোনালোকক বনাই দেখুৱাম এটা খুব ধুনীয়া চকলেট কেক। এইটো কেক ঘৰতে আপোনালোকে খুব সহজে বনাব পাৰিব। তেনেহলে ৰেচিপিটো চাওঁ হওক এতিয়া। মই ডিম দি কেকটো বনাম। এটো কাৰণে প্ৰথমতে ডিম কেইটা ভাঙি লম। মই তিনটা ডিম লৈছো ইয়াত। এটা ডিমখিনি ফেটি লম ভালকে। এটা ইয়াত দিছো 1/4 কাপ ৰিফাইন্ড অইল আৰু এইখন স্পুনে যদি জুখো তেনেহলে 10 চামুচ ৰিফাইন্ড অইল। এতিয়া মই ইয়াত দিছো আধা কাপ পাউডাৰ সুগাৰ। মই এয়া মিক্সিত গ্ৰাইন্ড কৰি পাউডাৰ কৰি লৈছো। এতিয়া গোটেইখিনি 2 মিনিট মানৰ কাৰণে মিক্স কৰি লম। এই গোটেইখিনি ভালকে মিক্স কৰি ললো। এয়া সাইড কৰি থওঁ আৰু এতিয়া ড্ৰাই ইনগ্ৰেডিয়েন্টছখিনি লম। এটা বাউল লৈছো আৰু এখন চালনী লৈছো ড্ৰাই ইনগ্ৰেডিয়েন্টছখিনি চালি ল'বৰ কাৰণে। এয়া মই লৈছো 1 কাপ ময়দা, a চামুচ বেকিং পাউডাৰ, আধা চামুচ বেকিং সোডা আৰু 3 চামুচ কোকো পাউডাৰ। এটা এখিনি মই চালি লম। এটা এখিনি মিক্স কৰি লৈছো এবাৰ ভালকে। এটা লিকুইড ইনগ্ৰেডিয়েন্টছখিনি আদি দিম। অলপ অলপ কৰি মিক্স কৰি এতিয়া গোটেইখিনি ভালকে মিক্স কৰি লম। এইখিনি মিক্স কৰি ললো ভালকে। এতিয়া ইয়াত দিম মই ভেনিলা এসেন্স। ইয়াত 5 ড্ৰপ মান মানে 1/4 স্পুন ভেনিলা এসেন্স মই দিছো। মিক্স কৰি লৈছো এতিয়া ভালকে। ডিম দি কেক বনালে ডিমৰ গুণটো যাবৰ কাৰণে ভেনিলা এসেন্স ইউজ কৰিব লাগে। মানে ভেনিলা এসেন্স 1/4 স্পুন মানে 5-6 ড্ৰপ মান দিব লাগে, তেতিয়া ডিমৰ গুণটো একেবাৰে নাথাকে। এটো এটা মই ৰাউন্ড কেক টিন লৈছো আৰু ইয়াত এতিয়া ৰিফাইন্ড অইল লগাই লম চাৰিওফালে ভালকে। এতিয়া মই কেক বেটাৰখিনি ইয়াত দি দিম। আপোনালোকৰ ওচৰত বাটাৰ পেপাৰ থাকিলে তলত বাটাৰ পেপাৰ লগাই ল'ব পাৰে। মই লগোৱা নাই। এতিয়া কেক টিনটো ভালকে দুবাৰমান টেপ কৰি লম। এনেকৈ টেপ কৰি ল'লে এতিয়া এয়াৰ বাবলছ নাথাকে আৰু কেকটো ধুনীয়াকৈ ফুলে। এতিয়া কেকটো মই বেক কৰিম। কেকটো বেক কৰিবৰ কাৰণে এইটো এটা মই কুকাৰ গেছত উঠাইছো। মই আজি কুকাৰত কেকটো বনাম আৰু যেটো বাৰ্নাৰ একেবাৰে সৰু সেই বাৰ্নাৰটোত মই কুকাৰটো দিছো। এতিয়া ইয়াত অলপ নিমখ দি দিছো আৰু এতিয়া ইয়াত দিছো এটা ৱায়াৰ ষ্টেণ্ড। এতিয়া গেছৰ হুইচেলটো খুলি দিছো। এতিয়া কুকাৰৰ লিডখন লগাই দিছো। এনেকৈ মই 10 মিনিট থাকিব দিম। কুকাৰটো প্ৰিহিট হ'বলৈ দিম। এয়া 10 মিনিট হৈ গ'ল আৰু কুকাৰটো প্ৰিহিট হৈ গ'ল। এতিয়া ইয়াত কেক টিনটো বহাই দিছো আৰু গেছৰ ফ্লেম মই একেবাৰে লো কৰি দিছো। এতিয়া কুকাৰৰ লিডখন লগাই দিছো। হুইচেলটো খুলি থৈছো মই। এতিয়া কেকটো মই 40 মিনিটৰ কাৰণে লো ফ্লেমত বেক হ'বলৈ দিম। 40 মিনিট হৈ গ'ল। মই গেছটো অফ কৰি দিছো আৰু এতিয়া কেকটো হ'লনে নাই চাওঁ। কেকটো খুব ধুনীয়াকৈ ফুলিছে। এতিয়া এডাল মই ষ্টিক লৈছো আৰু এইডাল দি এতিয়া চাম কেকটো ভালকৈ বেক হ'লনে নাই। ষ্টিকডাল ক্লিন হৈ আহিছে, মানে কেকটো সম্পূৰ্ণকৈ বেক হ'ল। এতিয়া কেকটো মই কেক টিনটো উলিয়াই লৈছো আৰু এইটো ঠাণ্ডা হ'বৰ কাৰণে বাহিৰত উলিয়াই থওঁ। এয়া ডাবল বইলিং মেথডৰ কাৰণে মই এটা চচপেনত অকণ পানী লৈ লৈছো আৰু এইখিনি অকণমান গৰম হ'বলৈ দিছো। এটা বাউল বহাই দিছো এনেকৈ। আৰু এটা কথা চাব লাগে যে যাতে বাউলটো পানীখিনিত নালাগে, সেইটো জোখত পানী দিব লাগে। এতিয়া ইয়াত মই 1/4 কাপ ক্ৰীম দিছো। মই আমুল ক্ৰীম ইউজ কৰিছো। আপোনালোকে হোৱাইট ক্ৰীমো দিব পাৰে, মানে যিকোনো ব্ৰেণ্ডৰে ক্ৰীম দিব পাৰে। এতিয়া ক্ৰীমখিনি অকণমান গৰম হ'বলৈ দিছো। এতিয়া ইয়াত দি দিছো এপিচ বাটাৰ পিছো ক্ৰীমখিনিৰ লগত মেল্ট হ'বলৈ দিম।
এইটো মই এটা আমুল চকলেট লৈছোঁ চকলেটটো মই সৰু সৰুকৈ পিচ কৰি লওঁ আৰু ক্ৰীমখিনি গৰম হৈ গ'ল এইখিনি নমাই লওঁ এতিয়া চকলেটখিনি ইয়াত দি দিম আৰু চকলেটখিনি মেল্ট হ'বলৈ দিম এনেকৈ এতিয়া এইখিনি মিক্স কৰি লওঁ আৰু চকলেটখিনি মেল্ট হ'বলৈ দিম ইয়াৰ চকলেটখিনি কমপ্লিটলি মেল্ট হ'ল এইখিনি পূৰাকৈ ঠাণ্ডা হ'বলৈ দিম তাৰপিছত কেকটোত এইখিনি লগাওঁ এয়া মেল্ট কৰি লোৱা চকলেটখিনিও ঠাণ্ডা হ'ল আৰু চকলেট কেকটোও ঠাণ্ডা হ'ল এতিয়া চকলেট কেকটো উলিয়াই লওঁ এতিয়া কেকটোৰ ওপৰটো কাটি লওঁ এয়া কেকটোৰ ওপৰটো সমানকৈ কাটি ল'লোঁ এতিয়া কেকটো মাজেদি দুভাগ কৰি লওঁ এতিয়া ইয়াত চুগাৰ চিৰাপ লগাই লওঁ তাৰ কাৰণে মই এচামুচ পাউডাৰ চুগাৰ লৈছোঁ আৰু ইয়াত অকণমান পানী দিছোঁ 2 চামুচমান পানী দিলে হ'ল এতিয়া এইখিনি মিক্স কৰি লৈছোঁ এতিয়া 2 পিচ কেকতে চুগাৰ চিৰাপ লগাই লওঁ এতিয়া ইয়াত মেল্ট কৰি লোৱা চকলেটখিনি অকণমান অকণকৈ লগাম এই পিচটোৰ ওপৰত মই চকলেট চিপছ দি দিছোঁ এইটো অপশ্যনেল হয় নাথাকিলে স্কিপ কৰিব পাৰে এইটো এতিয়া এইটো পিচ ইয়াৰ ওপৰত দি দিছোঁ এতিয়া এইটো পিছতো চকলেট লগাই লওঁ এতিয়া সাইডটো লগাই লওঁ দুইটা মই ফ্ৰিজত 15 মিনিটৰ কাৰণে থৈ দিম এয়া মই 15 মিনিটৰ পিছত ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ এতিয়া এইটো অকণমান সমান কৰি লওঁ এতিয়া চকলেট গানাচিখিনি মই পাইপিং বেগত ভৰাই লওঁ তাৰপিছত ৰ'জ শ্বেপৰ মই নাজলছ লৈছোঁ এতিয়া ইয়াৰ ওপৰত মই শ্বেপ দিম এতিয়া কেক বৰ্ডখনত মই অকণমান চকলেট লগাই ল'ম এতিয়া সাইডে সাইডে অকণমান লগাইছোঁ
কিছু স্প্ৰিংকলছ দি দিম আৰু সাইডটো অলপ স্প্ৰিংকলছ লগাই দিম ঘৰতে সহজে বনাব পৰা মিল্ক চকলেট কেক ৰেডি হৈ গ'ল আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেনেহলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন তেনেহলে সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব বেল আইকনটো ক্লিক কৰিলে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তেতিয়াই আপোনালোকলৈ নটিফিকেশ্যন যাব আৰু লগে লগে আপোনালোকে ভিডিঅ'টো চাব পাৰিব তেনেহলে আজিৰ ভিডিঅ'টো ইমানতে সামৰো আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক আকৌ লগ পাম আজিৰ কাৰণে বাই বাই